আমি 15 আগষ্টৰ আগত বহাৰ কথা আছিলে ময়ো নিজে গুৱাহাটীত এভেইলেবল নহয় কিন্তু আমাৰ বাকীবিলাকৰ মাজত কথা বতৰা চলি আছে যেহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ সভাপতি আগ্ৰাম মহিলাৰী ডাঙৰীয়া কথা বতৰা পাতি আছে আৰু আজি সকলো টিভিতে মই কৈছোঁ ইতিমধ্যে যে আমাৰ গোটেই নেগোচিয়েশ্যনটো হৈছে গুৱাহাটী হাইকোৰ্টৰ যিটো জাজমেণ্ট গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টৰ ভিত্তিত মেজৰিটি প্ৰুভ কৰিবলৈ আমাক এছেম্বলিত চিক্ৰেট বেলট লাগে আৰু আমি এই কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যে গভৰ্ণৰ ডাঙৰীয়াই ৰাজ্য চৰকাৰখনৰ পৰামৰ্শ মতে কাম কাজ কৰে সকলোৱে জানে গতিকে প্ৰথম ৰাজ্য চৰকাৰ সন্মতি প্ৰদান কৰিব লাগিব তাৰপিছত গভৰ্ণৰে কৰিব তেতিয়া চিক্ৰেট বেলট হ'ব আৰু সেইদিনা মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে যদি মেজৰিটি প্ৰুভ কৰিব দিয়ে BPF-এ হাউচত আমি মেজৰিটি হ'ম সেইটো সকলোৱে জানে সকলোৰে জ্ঞাত গতিকে সেই ফালৰ পৰা আমি ৰাজ্য চৰকাৰৰ পৰা কোনো বিশেষ যে কিবা বিচাৰিছোঁ সেইটো নহয় আইনগতভাৱে তেখেতসকলে যিখিনি সহায় কৰিব লাগে কৰক আৰু যদি আমি তেনেধৰণে BTC-খন নিয়ম মতে আইনেও আমাক দিছে হাইকোৰ্টেও দিছে আৰু আমিও যদি বিজয়ী হ'ব পাৰোঁ তাতে মেজৰিটি প্ৰুভ কৰিব পাৰোঁ তেতিয়াহ'লে তাত ৰাজ্য চৰকাৰৰ বা বিজেপি চৰকাৰখনৰ তেওঁলোকৰ কোনো হানি বিঘিনি নহয় তাত আৰু তেনেধৰণে হ'লে আপোনালোকে যিটো বিষয় উত্থাপন কৰি আছে বিজেপি BPF এনেকুৱা কিবা হ'ব নেকি মানে মহাজোঁটৰ পৰা যাব নেকি তেতিয়া অট'মেটিকেলি আমাৰ গোটেই লক্ষ্য আৰু উদ্দেশ্যটো হৈছে আমাৰ দলটো BTC-ৰ ভিতৰত এটা সৰু দল আৰু এই দলটোৰ ৰাজনৈতিক ভৱিষ্যত নিয়ন্ত্ৰণ কৰে BTC-ৰ ভোটাৰসকলে গতিকে তাত যদি আমি ৰাইজৰ কাম কৰিব পৰা এটা অৱস্থালৈ আহোঁ ডেফিনেটলি আমাৰ দলটোৱে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা প্ৰস্তাৱ তেনেধৰণে আগবঢ়ায় তেনেহ'লে তেনেকুৱা প্ৰস্তাৱৰ প্ৰতি জেচ্ছাৰ দেখুৱাটো আমাৰ দলটোৰ কৰ্তব্য হ'ব কিন্তু তেনে পৰিস্থিতি এই মুহূৰ্তত আহি পৰা নাই যাৰ কাৰণে আপোনালোকক মই এতিয়া কোৱাটো অতিৰঞ্জিত আমাৰ চিফ মহিলাৰী ডাঙৰীয়া আৰু কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কেতিয়াবা তেওঁৰ প্ৰতিনিধিৰ লগত আমাৰ আলোচনা চলি আছে ইলেকশ্যনৰ কথা লৈয়ে আমি কৈ আছোঁ এই মুহূৰ্তত মই 5 বছৰ পিছত হ'বলগীয়া ইলেকশ্যনৰ কথা পতা নাই বিফৰ বাই ইলেকশ্যন আমি বিচাৰিছোঁ যে আমাক তেওঁলোকে এই জাষ্টিছটো দিব লাগে যিটো হাইকোৰ্টে আমাক জাষ্টিছ দিছে সেইটো প্ৰুভ কৰিবলৈ এছেম্বলিত আমাক দিব লাগে BTC এছেম্বলি সেইটোৱেই আমাৰ তেওঁলোকৰো একো নাযায় সেইটো তেওঁলোকেও কোনোবা ৰাজনৈতিক দলক অন্যায় কৰা নহ'ব আৰু কোনোবা ৰাজনৈতিক দলক বেছিকৈ ন্যায় কৰাও নহ'বই জাজমেণ্টটোকহে হাইকোৰ্টকহে সন্মান জনাব তেনেধৰণৰ এটা সৌহাৰ্দ্যপূৰ্ণ কথা বতৰাৰ মাজত যিহেতু আলোচনা হৈছে মই ভাবোঁ যেতিয়া এটা আলোচনা হয় টেবুলত তাৰ সমাধান নিশ্চয় ওলাব এতিয়া আহিছে ইতিমধ্যে চিক্ৰেট বেলট হ'ব লাগে বুলি জাজমেণ্টটো আহিছে আমি আৰম্ভণিৰ পৰা সেইটো কৈছোঁ আমি কেতিয়াবাই পাইছোঁ জাজমেণ্টটো চৰকাৰলৈকে আহিছে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে সেই জাজমেণ্টটোৰ ওপৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব চাওক প্ৰমোদ বড়ো ডাঙৰীয়াই 2টা সমষ্টিত নিৰ্বাচন খেলি জিকিছে এটা সমষ্টি প্ৰমোদ বড়ো ৰিজাইন দিব লাগে যেতিয়া তেওঁ ইলেকশ্যন কমিশ্যনে এইটো নিজে ডিক্লেয়াৰ দিব লাগিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰিজাইন দিছে কিন্তু আমি ৰাজনৈতিক দলৰ মানুহে খবৰ লোৱাৰ পিছতে ইলেকশ্যন কমিশ্যনে ৰিজাইন দিয়া বুলি কৈছিল তেওঁ 2টা ছিটৰ পৰা এটা ছিটত ৰিজাইন দিয়া বুলি কৈছিল আমি ৰিজাইন দিয়া ব্যক্তিজনক দুখিব খোজা নাই ইলেকশ্যন কমিশ্যনৰো দায়িত্ব আছিল এইটো ৰাজহুৱা কৰা কাৰণ 6 মাহ পাৰ হৈ গ'ল নাই তেওঁ ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াকো মই কালি দেখিছোঁ তেওঁৰ বক্তব্য মই শুনিছোঁ যে দৰকাৰ হ'লে তেওঁ ডেপুটি CMটো এৰি দিব তেওঁ বিধায়ক হৈ থাকিব তেনেকুৱা ধৰণৰ তেওঁ কথা কৈছে এইটো তেওঁলোকৰ ৰাজনৈতিক দলৰ নিজা সিদ্ধান্ত
আৰু MCLA-টোতো এৰিব লাগিব, তেওঁ বিধায়ক। দুটাৰ এটা এৰিব লাগিব। তেওঁ যিটো এৰে সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব, ব্যক্তিগৰাকীৰ ওপৰত, আৰু সেই ৰাজনৈতিক দলে তেওঁলোকৰ কি কৌশল তাৰ ওপৰত ডিপেণ্ড কৰিব। 21টাতকৈ বেছি পাম। এতিয়া আপোনালোকৰ হাতত কিমানটা আছে? এতিয়া আমাৰ তাত 15টা আছে। বাকী 6টা আমি য'ৰ পৰাই নাপাওঁ, গোপন বেলতত হ'বলৈ দিয়ক, সেই দিনটোলৈ আমি অপেক্ষা কৰিছোঁ। এতিয়া আমি বিজেপিৰ সহায় বিচাৰিব নেকি আপোনালোকে? সেই বস্তুটো, সেই পৰ্যায়টো আহিয়ে পোৱা নাই। সেই পৰ্যায়টো যদি আহি পায়, এই জাষ্টিছটো যদি আমি পাওঁ, তেতিয়াহ'লে আমাৰ এক্টিভিটি চুৰু হ'ব। কাৰণ আগদিনা নটিফিকেশ্যন কৰি পিছদিনা মেজৰিটি নকৰে, এটা সময় দিয়ে, সেই সময়ৰ ভিতৰত আমি কৰিব পাৰিম।